অসমীয়া ৰান্ধনিকৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম কঁঠালৰ মুচি সৰিয়হৰ লগত। তাৰ কাৰণে কেৰাহীখন গৰম হোৱাৰ পিছতে ইয়াত মই দিছোঁ তেল। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত দিছোঁ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ দুটামান কেঁচা জলকীয়া কেইটা মই দীঘলকৈ ফালি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। তাৰপিছতে ইয়াতে মই দিম খুন্দি লোৱা নহৰুখিনি তেলত দিয়াৰ লগে লগে বৰ ধুনীয়া এটা গোন্ধ আহে, হয় নহয় বাৰু? মোৰ কিন্তু বহুত ভাল লাগে। তাৰপিছতে মই ইয়াত দিম আদা, খুন্দি লোৱা আদাখিনি দি দিছোঁ। সেইদৰে ভালকৈ লৰাই ল'লোঁ। কঁঠালখিনি মই সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। কাটি লৈ কিছু সময় নিমখত ভিজাই থৈছোঁ। আৰু কঁঠালৰ মুচিখিনি মই সিজাই লোৱা নাই, আজি কেঁচাকৈ বনাম, সেইকাৰণে সৰু সৰু টুকুৰা কৰি ল'লোঁ। এতিয়া মই ভালকৈ লৰাই ল'ম। একেবাৰে কম জুইত বনাইছোঁ। এতিয়া মই ইয়াত দিছোঁ নিমখখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই ল'ম। তাৰপিছতে দিছোঁ মই হালধি গুড়ি। হালধি গুড়িখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই ল'লোঁ। এইদৰে মই কম জুইত কিছু সময় ভাজি থাকিম। তাৰপিছতে মই ইয়াত দিম পিচি লোৱা সৰিয়হ। মই সৰিয়হখিনি পটাতে পিচি ল'লোঁ। সৰিয়হখিনি দিয়াৰ পিছত মই আকৌ এবাৰ ভালকৈ লৰাই ল'লোঁ। মছলা দি কঁঠালৰ মুচি খোৱা যায়েই, কিন্তু সৰিয়হৰ লগতো খাবলৈ খুবেই ধুনীয়া হয়। আপোনালোকে সৰিয়হৰ লগত যদি বনাই খাই পোৱা নাই, তেতিয়াহ'লে এই ধৰণে বনাই খাই চাব পাৰে। অকণমান পানী দিলোঁ। পানীখিনি দি এবাৰ লৰাই ল'লোঁ। যিহেতু ভাজিখিনি শুকান হ'ব, এইখিনি পানীতে মই কঁঠালৰ মুচিখিনি সিজিবলৈ দিম। পানীখিনি প্ৰায় শুকাই গৈছে। কঁঠালৰ মুচিখিনিও সিজিয়ে গৈছে। আৰু 2 মিনিটমান সিজাই থাকিম, যেতিয়ালৈকে পানীখিনি ভালকৈ শুকাই নাযায়। কঁঠালৰ ভাজিখিনি প্ৰায় ৰেডি হৈছে। মই গেছটো বন্ধ কৰি দিলোঁ আৰু এখন প্লেটত উলিয়াই ল'লোঁ। এয়া চাওক, এইদৰে খাবলৈ খুবেই ধুনীয়া হয়। আপোনালোকে এইদৰে বনাই খাই চাব।